আজি বনালো এয়া পটলৰ পিটিকা। এয়া কেইটামান পটল লৈ সৰু সৰুকৈ কাটি ল'লো। এতিয়া কেৰাহীত অকণমান তেল লৈ কাটি থোৱা পটলখিনি অকণমান ভাজি ল'লো। এতিয়া এটা মিক্সি জাৰত এটা পিঁয়াজ সৰুকৈ কাটি ল'লোঁ আৰু ভাজি থোৱা পটলখিনি আৰু ইফালে এটা নহৰু আৰু অকণমান আদা দি পেষ্ট বনাই ল'লোঁ। এয়া চাওকচোন কি সুন্দৰ গোন্ধ নহয়, বহুত ধুনীয়া, গোন্ধটো বহুত ধুনীয়া ওলায়। এতিয়া এটা কেৰাহীত 3 চামুচমান তেল দিলোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে 1 চামুচ কালজিৰা দিলোঁ। তাৰপিছতেই মই তাত পটলৰ মিশ্ৰণখিনি দিলোঁ, দি অকণমান ভাজি থাকিলোঁ। এতিয়া আধা ভজা হওঁতেই মই তাত সোৱাদ অনুসৰি নিমখ দিলোঁ আৰু ধনিয়া গুড়ি, জিৰা গুড়ি, হালধি গুড়ি 1 চামুচকৈ দিলোঁ। দি ভালদৰে মই সেইখিনি ভাজি থাকিলোঁ। এয়া দেখিছেনে, তেলখিনি অলপ অলপ এৰিবলৈ ধৰিছে। যেতিয়ালৈকে তেলখিনি ভালদৰে এৰা নাযায়, ভালদৰে ভাজিব লাগিব। গেছটো কিন্তু ল' ফ্লেমত ৰাখিছোঁ দেই। এয়া ৰেডি হৈ গ'ল মোৰ পটলৰ পিটিকা। আপোনালোকেও বনাই খাই চাবচোন দেই। কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব।